পিএফ হিসাবে আমার মুখ্য কার্যালয় শুক্লায়ত আমার ভারতের ৭৬তম গণতন্ত্র দিবস আমি পালন কৰিছোঁ। প্রত্যেক বছরে আমি স্বাধীনতা দিবস আর গণতন্ত্র দিবস আমি পালন কৰি আহিছোঁ ২০০৭ পৰা আর হিসাবে এবারও আমি পালন কৰিছোঁ। আর আজি গণতন্ত্র দিবস হিসাবে ভারতের সংবিধান যুগুতোৱা বি.আৰ. আম্বেদকাৰ তেখেতৰ নেতৃত্বত ভারতে 1947 চনৰ 15 আগষ্ট স্বাধীনতা পাইছিল। তাৰে 2 বছৰ পিছত 1949 চনৰ এই 26 নৱেম্বৰ তাৰিখে আমাৰ ভাৰতৰ সংবিধান যুগুতাই ওলাইছিল, এপ্ৰুভ হৈছিল। তাৰে আৰু 2 মাহ পিছত 1950 চনৰ এই 26 জানুৱাৰী তাৰিখে আমাৰ এই ভাৰতৰ সংবিধান বাহাল ৰাখিছিল আৰু আজি আহি ৭৬তমত উপনীত হৈছে। আজি আমি স্বাধীন দেশত এই গণতন্ত্ৰ দেশত আমাক মানে সংবিধানে আমাক অধিকাৰ দিছে যে আজি আমাৰ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ দেশ আমাৰ ভাৰতবৰ্ষ। তাত আমাৰ ইছলাম আছে, খ্ৰীষ্টিয়ান আছে, হিন্দু আছে, বৌদ্ধ আছে, জৈন আছে, ফাৰ্চী আছে, বিভিন্ন মানে ধৰ্মাৱলম্বী আজি মানে ভাৰতত আছে। গতিকে আমি ভাৰতত মানে গণতন্ত্ৰ দেশ হিচাপে ইয়াৰে নাগৰিক হিচাপে বিভিন্ন জাতি উপজাতি সকলোৱে যাতে আমাৰ সংবিধানে যি অধিকাৰ দিছে সেই অধিকাৰ আমি মানে সাব্যস্ত কৰিব লাগে বা আমি অধিকাৰ পাব লাগে। সৰু সৰু জাতিবিলাকক আজি আমাৰ সংবিধানে যি আমাক অধিকাৰ দিছে সেইটো আমি পাব লাগে, প্ৰাপ্যখিনি পাব লাগে, এইখিনি কথা। আৰু ইয়াত গণ্ডগোল কৰাৰ কোনো কথা নাই। আজি আমি হিন্দু মুছলিম কাজিয়া কৰি লাভ নাই। আমি হিন্দু মুছলিম খ্ৰীষ্টিয়ান হিন্দু মানে সকলোৱে আমি এক হৈ থাকিব লাগে। স্যার ইউপিপিএলৰ নেতাৰ বিৰুদ্ধে অৱশ্যে আমাৰ মানে তেখেত ৰঞ্জিত বসুমতাৰী বি ফেৰেংগা তেখেত জড়িত আছে। তেখেতৰ মানে গুণ্ডা বাহিনী আজি আমাৰ সেই কুঁৱৰীৰ পৰা পিনি গাড়ী লৈ যোৱাত কালেকশ্যন কৰি থাকে, এইবিলাক আমি দেখা পাইছোঁ। গতিকে এই ইউপিপিএল চৰকাৰ মিছলীয়া চৰকাৰ, প্ৰমোদ বড়ো মিছলীয়া, এই গোকাত মিছা কয়। পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মানুহ আমি দেখা নাই, তাৰ দৰে মিছা কথা কোৱা। ই কৈছিল ছুইজাৰলেণ্ড বনাব, আমাৰ ৰাস্তা ছুইজাৰলেণ্ড হয় না কি হয় না। ছুইজাৰলেণ্ডটো হৈছে গড গিফটেড, ছুইজাৰলেণ্ড বনাব নোৱাৰে, কোনো ব্যক্তিয়ে ছুইজাৰলেণ্ড বনাব নোৱাৰে। প্ৰমোদ বড়ো ছুইজাৰলেণ্ড বনাব নোৱাৰে, কাৰণ ছুইজাৰলেণ্ড হ'ল নেচাৰেল এটা বিউটি। তাতে পাহাৰ আছে, নদ নদী আছে, তাত মানে স্ন'ফল হয়, তাতে বৰফ আহে। BTCত ক'ত মানে বৰফ পৰে এইটো নাই। BTCৰ নদ নদীবিলাক শুকাই যায়, তাৰ লেতেৰা দেখা পায়, নদ নদীবিলাক লেতেৰা, তাৰ গছ গছনিবিলাক লেতেৰা। আজি ছুইজাৰলেণ্ডৰ গছবিলাক মানে বিভিন্ন মানে ৰং বিৰংগী, যেনেকৈ লাল আছে, ইয়াত মানে য়েলো আছে, বিভিন্ন ধৰণৰ সেউজীয়া আছে, এই ধৰণৰ কথা। গতিকে ছুইজাৰলেণ্ড বনাম বুলি ক'লে বনাব নোৱাৰে। প্ৰমোদ বড়োৱে মিছা প্ৰতিশ্ৰুতি ৰাইজক দিয়ে। তেখেতে কৈছে BTC যদি মানে তেখেতে চৰকাৰ কৰে তেতিয়া 1 ভোট 1 জব মানে চাকৰি দিম বুলি কৈছিল। সৌখিদিনা কৈছে মানে আমাক ইটিকিং কৰি কৈছে জব মানে চাকৰি নুবুজায়। আৰে জব আমিও জানো, জব মানে কোনোবাই কাম কৰি খাইছে এইটোও জব, চাকৰিও জব, চাকৰিটো জব বুলি নকয় নেকি? গতিকে আজি তেখেতে যোৱা নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি দিছে এইখিনি কিয় পালন কৰিব পৰা নাই? এই লাজ লাগিব পাৰে, লাজ কৰিব লাগে প্ৰমোদ বড়ো ডাঙৰে। আৰু তেখেতে মহিলাসকলক ৭৫,০০০কৈ পইচা ছেল্ফ হেল্প গ্ৰুপক দিয়া কথা আছিল। কেইটা ছেল্ফ হেল্প গ্ৰুপক ৭৫,০০০কৈ দিলে এইটো হিচাপ দিয়ক। আজি দুখীয়া মানুহবিলাকক আৰ্থিক অনুদান দি পেলাই আগুৱাই অনাৰ কথা কৈছিল। আজি BTR চুক্তিৰ বিভিন্ন দফাবিলাক আখৰে আখৰে যদি মানে ইমপ্লিমেণ্ট কৰিব নোৱাৰে, কোনোবাই এজন মিনিষ্টাৰ নাংলাত যাই পেলাই ছুইচাইড কৰিম বুলি কৈছে। আজি ছুইচাইড কিয় কৰা নাই? এটাও মানে দফা আজি ইমপ্লিমেণ্ট হোৱা নাই, কিয় হেৰি কৰা নাই? ই মিছলীয়া প্ৰমোদ বড়ো গোকাত মিছা কোৱা কথা মানুহে যেতিয়া মানে আন্দোলন কৰিছিল ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপাবলৈ, ই বোলে মানে জিৰাই নাথাকে।